এভৰিৱান, মই দীপ্তি চিতাই পুনৰ আন এটা ভিডিঅ' লৈ আহিছোঁ আৰু এইখিনি লক্ষী পূজাৰে ভিডিঅ' বহুত দিনৰ মূৰত লৈছোঁ ইউটিউবত। এইখিনি মই ভিডিঅ'খিনি আচলতে মোৰ মেমৰিটো ফুল হৈ গৈছে, ডিলিট কৰিব লাগে, সেইকাৰণে ইয়াতে সাঁচি ৰাখোঁ বুলি ভিডিঅ'টো বনালোঁ। এয়া পায়স বনাইছিলোঁ দুপৰীয়া সময়তে আৰু এয়া বনালোঁ পিঠা। আৰু লক্ষী পূজাততো পিঠা লাড়ু বনোৱা হয়েই, মুড়ি লাডু, তিলৰ লাডু, তাৰপিছতে চিৰাৰ লাডু, এইখিনি বনাওঁৱেই। আৰু এয়া সন্ধিয়া সময়ত ৰেডি হৈ ল'লোঁ। এইবাৰ যিহেতু লক্ষী পূজা দেৰিকৈ আছিলে, সেইকাৰণে অলপ 7টামান বজাত ৰেডি হৈ লৈ পেলাই এয়া আগফালে মায়ে চাকি জ্বলাই দিছে আৰু মই অঁকা অলপনা কেনেকুৱা হৈছে বাৰু। মই এইবোৰ কৰি খুব ভাল পাওঁ, সেইকাৰণে আঁকিলোঁ। আৰু এয়া মই পূজাৰ ঘৰত গৈ পেলাই মন্দিৰত মূৰ্তিটো ধুনীয়াকৈ সজাই মেলি পেলাই কৰিম বুলি ভাবিলোঁ। আৰু এয়া প্ৰসাদখিনি মই ধুনীয়াকৈ সজাই মেলি খুব ভাল পাওঁ আৰু মনটো ভাল লাগে, সেইকাৰণে মায়ে আজিকালি নিজে একো নকৰে, মোকেই দি দিয়ে কৰিবলৈ। মই এইটো কাম খুবেই ভাল পাওঁ, প্ৰসাদ সজাই মেলি পেলাই আৰু ভোগৰ বস্তুখিনি দিবলৈ সজাই মেলি দিলে খুবেই ধুনীয়া লাগে দেখিবলৈ। আৰু এইখিনি দিছিলোঁ আমি ভোগ। আৰু এইবাৰ প্ৰথম লক্ষী পূজাত মই ঘট বহাইছোঁ, মায়ে কৈ দিছে, মই নাজানো আচলতে, মায়ে কৈ দিছে, মই তেনেকৈ কৰি পেলাই গৈছোঁ। ভয় লাগে কিবা দাই দুখ ধৰে বুলি পেলাই, সেইকাৰণে বাৰে বাৰে কৈ আছোঁ দাই দুখ নধৰিবা আৰু এয়া এনেকৈ বহালোঁ। আমাৰ সৰু পূজা ৰুমটো, সেইকাৰণে অলপ দিগদাৰো হয়, কিন্তু তথাপিতো ধুনীয়াকৈ সজাই মেলি ৰাখিছোঁ। আৰু এইখিনি গোটেইখিনি কাম কৰি গৈছোঁ। কোনদিনাখন কৰাও নাই, সেইকাৰণে অলপ ভয়ো লাগে, কি কৰিব লাগে বুলি পেলাই ভাবি থাকোঁতেই গ'ল আৰু ধুনীয়াকৈ হৈও গ'ল বাৰু। মায়ে যি কৈছিলে মই তেনেকৈ কৰি গ'লোঁ। আপোনালোকে ঘৰত লক্ষী পূজা কেনেকৈ পাতে? আমাৰ এনেকৈ ঘট বহাই পেলাইহে লক্ষী পূজা পতা হয়। মই যেতিয়া নিজৰ ঘৰত আছিলোঁ তেতিয়া মায়ে এইখিনি কৰে, মই চব ৰেডি কৰি দিওঁ, কিন্তু মায়ে সকলো কৰে। কিন্তু এই বিয়া হোৱাৰ পিছত ময়ে কৰোঁ ইয়াত, আৰু মায়ে কৈ দিয়ে। মায়ে যেতিয়া আছিলোঁ, মায়ে লক্ষীশ্বৰীত পঢ়ে, খুবেই শুনি ভাল লাগে। সেইকণ সময় তাতে বহি পেলাই কটাওঁ। আৰু যেতিয়া শেষ হোৱাৰ পিছত প্ৰসাদ, আৰু এই লক্ষী পূজাৰ প্ৰসাদ বোলে কাৰো ঘৰত দিব নালাগে, আৰু মানুহক কোৱা শুনিছোঁ যে খাবও যাব নালাগে বোলে লক্ষী পূজাৰ প্ৰসাদ। সেইকাৰণে কমকৈয়ে বনাইছোঁ আমি, কিয়নো নাহিবই যেতিয়া কাকনো দিম। সেইকাৰণে তাৰপিছতে মায়ে লক্ষীশ্বৰীত পঢ়িলে আৰু আমি চব কাষতে বহি আছিলোঁ ধুনীয়াকৈ। আৰু এয়া চাওকচোন কিমান ধুনীয়া লাগিছে ন। আৰু লক্ষী পূজা বুলি ক'লে সদায় ৰাতি খিচিৰি বা লুচি পুৰি, বুট দালি, পায়স তেনেকৈয়ে খোৱা হয়। আমিও সেইদিনাখন ৰাতি তেনেকৈয়ে খালোঁ। আৰু অলপ ধূনাটো ঘূৰাই দিলোঁ সকলো ৰুমতে, ঘৰতে, আমাৰ আগফালে, বাহিৰে ভিতৰে। আৰু পূজা শেষ হোৱাৰ পিছত এয়া মই বুট দালি বনালোঁ, লুচি আৰু পায়স দি পেলাই আমি ৰাতি খানা খালোঁ। ধন্যবাদ।